Namaskar. Welcome to our YouTube channel NIRVANA-INFOMIX. Hope everyone is doing great. আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আমি আৰম্ভ কৰিব লৈছোঁ ভাগৱত গীতা অধ্যায় 1 বিষাদ যোগ কুৰুক্ষেত্ৰৰ ৰণভূমিত সৈন্যসমূহৰ নিৰীক্ষণ। ধৃতৰাষ্ট্ৰই ক'লে, হে সঞ্জয়, যুদ্ধ কৰাৰ মানসেৰে তীৰ্থভূমি কুৰুক্ষেত্ৰত সমবেত হোৱাৰ পাছত মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিলে? সঞ্জয়ে ক'লে, হে মহাৰাজ, পাণ্ডু পুত্ৰসকলে নিজৰ সৈন্যসমূহ ৰেহা লগাই সজাই লোৱা দেখি ৰজা দুৰ্যোধনে তেওঁৰ গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ এইদৰে ক'বলৈ ল'লে, হে গুৰুদেৱ, আপোনাৰ বুদ্ধিমান শিষ্য দ্ৰুপদ পুত্ৰই নিপুণভাৱে সজাই তোলা পাণ্ডু পুত্ৰসকলৰ এই বিশাল সেনাবাহিনীলৈ আপুনি লক্ষ্য কৰক। এই সৈন্যবাহিনীত যুদ্ধ কৰাৰ ক্ষেত্ৰত ভীম আৰু অৰ্জুনৰ দৰে সমান শক্তিশালী ধনুৰ্ধৰ যেনে যুযুধান, বিৰাট আৰু মহান যোদ্ধা দ্ৰুপদ আদি বীৰসকল আছে। সেইদৰে ধৃষ্টকেতু, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তিভোজ আৰু শৈব্যৰ দৰে নৰশ্ৰেষ্ঠ মহাশক্তিশালী বীৰসকলো আছে। কিন্তু হে দ্বিজশ্ৰেষ্ঠ, আপোনাৰ জ্ঞাতাৰ্থে মোক সেইসকল নায়কৰ কথা ক'বলৈ দিয়ক, যিসকল মোৰ সেনাবাহিনীক নেতৃত্ব দিবৰ বাবে বিশেষভাৱে দক্ষ। আমাৰ পক্ষত আছে আপুনি, ভীষ্মদেৱ, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ আৰু সেইদৰেই সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। নিশ্চয়কৈ এইসকল সদায়েই যুদ্ধত জয়লাভ কৰোতা বীৰ। অন্যান্য আৰু বহুতো বীৰ আছে, যিসকলে মোৰ কাৰণে জীৱন ত্যাগ কৰিবৰ বাবে সাজু হৈ আছে। তেওঁলোক সকলোৱেই নানাবিধ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত আৰু সকলো বীৰেই যুদ্ধবিদ্যাত পাকৈত। পিতামহ ভীষ্মৰ দ্বাৰা সুন্দৰভাৱে সুৰক্ষিত হৈ থকা আমাৰ সৈন্যবল সীমাহীন, কিন্তু ভীমৰ দ্বাৰা সতৰ্কতাৰে সুৰক্ষিত পাণ্ডৱসকলৰ এই সৈন্যবল সীমিত। এতিয়া আপোনালোক সকলোৱেই ৰণক্ষেত্ৰৰ নিজ নিজ গুৰুত্বপূৰ্ণ প্ৰৱেশস্থানসমূহত থাকি পিতামহ ভীষ্মকেই সম্পূৰ্ণভাৱে সহায় সহযোগ দি থাকক। তেতিয়া কুৰুবংশৰ পৰম বৃদ্ধ মহাশক্তিশালী পিতামহ ভীষ্মই শংখত ফু দি সিংহৰ গৰ্জনৰ দৰে বিৰাট শব্দ কৰি দুৰ্যোধনৰ মনত আনন্দ উপজালে। তাৰ পাছত শংখ, ভেৰী, প্ৰণৱ, আনক আৰু গোমুখ নামৰ বাদ্যবিলাক হঠাতে বাজি উঠিল আৰু সেই বাদ্যসমূহৰ সানমিহলি শব্দটো বৰ ভয়ংকৰ হৈ পৰিল। আনহাতে বগা ঘোঁৰাবিলাকেৰে সংযুক্ত বিৰাট ৰথ এখনত উপবিষ্ট হৈ ভগৱান কৃষ্ণ আৰু অৰ্জুনেও তেওঁলোকৰ দিব্য শংখ দুটা বজাই দিলে। ভগৱান শ্ৰীকৃষ্ণই পাঞ্চজন্য নামৰ শংখটো বজালে, অৰ্জুনে তেওঁৰ দেৱদত্ত নামৰ শংখটো বজালে আৰু ভয়ংকৰ কামবিলাক কৰিব পৰা ভীমে পৌণ্ড্ৰ নামৰ বিৰাট শংখটো বজালে। কুন্তীপুত্ৰ ৰজা যুধিষ্ঠিৰে অনন্ত বিজয় নামৰ শংখটো বজালে। নকুল আৰু সহদেৱে ক্ৰমে সুঘোষ আৰু মণিপুষ্পক নামৰ শংখ দুটা বজালে। সেইদৰে মহাধনুৰ্ধৰ কাশীৰাজ, মহাৰথী শিখণ্ডী, ধৃষ্টদ্যুম্ন, বিৰাট, সাত্যকী, ৰজা দ্ৰুপদ, দ্ৰুপদীৰ পুত্ৰসকল, সুভদ্ৰা পুত্ৰ অভিমন্যু আদি সকলোৱেই নিজৰ নিজৰ শংখবিলাক বজালে। সেই বিভিন্ন শংখবিলাকৰ ভীষণ শব্দই পৃথিৱী আৰু আকাশ উভয়তে ভয়ংকৰ প্ৰতিধ্বনি তুলি ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ হৃদয় বিদীৰ্ণ কৰি তুলিলে। সেই সময়ত হনুমানৰ ছবি সম্বলিত পতাকাযুক্ত ৰথত অৱস্থিত হৈ পাণ্ডুপুত্ৰ অৰ্জুনে নিজৰ ধনু তুলি ল'লে আৰু বাণ নিক্ষেপ কৰিবলৈ প্ৰস্তুত হ'ল। তেতিয়া ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলেও যুদ্ধক্ষেত্ৰৰ যথাযথ স্থানত উপস্থিত হৈ ৰণ কৰিবলৈ প্ৰস্তুত হৈ থকা দেখি অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক এই কথাষাৰ ক'লে। অৰ্জুনে ক'লে, হে অচ্যুত,
অনুগ্ৰহ কৰি দুয়োটা সৈন্য দলৰ মাজত মোৰ ৰথখন সিমান পৰ ৰখোৱা, যিমান পৰে মই যুদ্ধ কৰিবৰ বাবে ইচ্ছা কৰি নিজ নিজ ঠাইত সাজু হৈ থকা এই সৈন্যসকলক আৰু এই সমৰৰ আয়োজনত মইনো কোন কোন যোদ্ধাসকলৰ লগত যুদ্ধ কৰিব লাগিব তাক ভালদৰে চাই ল'ব পাৰোঁ। দুষ্ট বুদ্ধিসম্পন্ন ধৃতৰাষ্ট্ৰপুত্ৰ দুৰ্যোধনৰ মনত সন্তোষ দিবৰ বাবে যিসকল লোক ইয়াত যুদ্ধ কৰিবলৈ সমবেত হৈছেহি তেওঁলোকক মই চাই লওঁ। অৰ্জুনে যেতিয়া এইদৰে ক'লে তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উভয় সৈন্য দলৰ মাজত উত্তম ৰথখন ৰখাই দিলে। ভগৱানে ভীষ্ম, দ্ৰোণ আৰু আন সকলো প্ৰধান মহীপতিসকলৰ সন্মুখত এই বুলি ক'লে, হে পাৰ্থ, যুদ্ধক্ষেত্ৰত সমবেত হোৱা এই কৌৰৱসকলক চাই লোৱা। সেই ঠাইত দুয়োটা সৈন্য দলৰেই ভিতৰত উপস্থিত থকা পিতৃ, পিতামহ আৰু আচাৰ্যসকলক, মোমায়েকসকলক, ভাইসকলক, পুত্ৰসকলক, নাতিসকলক, বন্ধুসকলক, শহুৰসকলক আৰু শুভাকাংক্ষীসকলক অৰ্জুনে দেখা পালে। যেতিয়া কুন্তীপুত্ৰ অৰ্জুনে এনে বিভিন্ন ধৰণৰ আত্মীয়সকলক সন্মুখত ৰৈ থকা দেখা পালে, তেতিয়া তেওঁ গভীৰ বিষাদৰ ভাৱেৰে অভিভূত হৈ পৰিল আৰু বেজাৰ মনেৰে এইদৰে ক'বলৈ ধৰিলে। অৰ্জুনে ক'লে, হে মোৰ মৰমৰ কৃষ্ণ, যুদ্ধ কৰাৰ মানসেৰে আহি মোৰ সন্মুখত উপস্থিত হোৱা আত্মীয় স্বজন আৰু বন্ধুসকলক দেখি মোৰ শৰীৰৰ অংগ পতংগবিলাক কঁপি উঠিছে আৰু মুখখন শুকাই গৈছে। মোৰ গোটেই দেহতে কঁপনি উঠিছে, মোৰ গাৰ নোম শিয়ৰি উঠিছে, মোৰ হাতৰ পৰা গাণ্ডীৱ ধনুখন পিছলিব ধৰিছে আৰু মোৰ গাৰ ছালত পোৰণি উঠিছে। হে কৃষি দানৱক বধ কৰোঁতা কৃষ্ণ, মই এতিয়া ইয়াত অলপ সময়ো থিৰেৰে থাকিব নোৱাৰা হৈছোঁ। মই নিজকে পাহৰি গৈছোঁ আৰু মনটো বিমুখ হৈ পৰিছে। মই কেৱল অমংগল হোৱাৰহে লক্ষণ দেখিবলৈ পাইছোঁ। হে কৃষ্ণ, এই যুদ্ধত আত্মীয় স্বজনসকলক বধ কৰি কি যে ভাল ফল হ'ব তাক মই বুজি পোৱা নাই আৰু যুদ্ধত জয়লাভ কৰি ৰাজ্য আৰু সুখ ভোগ কৰিবৰ বাবেও মোৰ কোনো আকাংক্ষা নাই। হে গোবিন্দ, ৰাজ্যৰেই বা কি প্ৰয়োজন, অথবা ভোগ বিলাসৰেই বা কি প্ৰয়োজন, অথবা জীয়াই থাকিয়েই বা আমাৰ কি লাভ হ'ব? যিসকল লোকৰ বাবে আমি ৰাজ্য, ভোগবিলাস বা সুখ পাবলৈ আকাংক্ষা কৰিছোঁ, সেই শিক্ষাগুৰুসকল, পিতৃসকল, পুত্ৰসকল, পিতামহসকল, মোমাইবিলাক, শহুৰসকল, নাতিবিলাক, কুলশালীবিলাক আৰু বিয়ৈবিলাক যোন যুদ্ধত প্ৰাণ বিসৰ্জন দিবৰ বাবে, ধন সম্পদ বিসৰ্জন দিবৰ বাবে প্ৰস্তুত হৈ এইয়া সন্মুখতে ৰৈ আছে। হে মধুসূদন, এওঁলোকে আমাক হত্যা কৰিলেও মই এওঁলোকক হত্যা কৰিবলৈ নিবিচাৰোঁ। পৃথিৱীৰ ৰাজত্ব লাভৰ বাবেতো হত্যা কৰিবলৈ নিবিচাৰোৱেই, আনকি তিনিও লোকৰে ৰাজত্ব লাভ কৰিবৰ বাবেও নিবিচাৰোঁ। হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰি আমিনো কি তৃপ্তি লাভ কৰিম? এই আততায়ীবিলাকক বধ কৰিলে আমাৰ পাপহে হ'ব। গতিকে বন্ধু বান্ধৱ সমন্বিতে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰাটো আমাৰ বাবে উচিত কাম নহ'ব। হে সৌভাগ্যৰ দেৱী লক্ষ্মীপতি কৃষ্ণ, আত্মীয় স্বজনক বধ কৰি আমাৰনো কি লাভ হ'ব বা আমিনো কিদৰে সুখী হ'ম? হে জনাৰ্দন, এই লোকসকলে লোভৰ বশৱৰ্তী হৈ বংশধ্বংস কৰিলে কি দুখ হ'ব আৰু বন্ধুৰ অহিত সাধন কৰিলে কি পাপ হ'ব বুজি পোৱা নাই। কিন্তু আমি বংশধ্বংস কৰিলে যি দুখ হ'ব তাক ভালদৰে বুজি পোৱাসকলে কিয় এই পাপ কৰ্মত লিপ্ত হ'ব লাগে? বংশ ধ্বংসপ্ৰাপ্ত হ'লে বংশৰ পুৰণিকলীয়া ৰীতি নীতিবিলাকো লোপ পায়। এনেদৰে বংশৰ ৰীতি নীতিবিলাক লোপ পালে অধৰ্মই বংশটোৰ বাকী থকাসকলক সমূলে পৰাভূত কৰে। হে কৃষ্ণ, বংশত যেতিয়া অধৰ্মই প্ৰধান হৈ উঠে তেতিয়া বংশৰ তিৰোতাসকলৰ চৰিত্ৰহানি ঘটে। হে বাঞ্চেয়, চৰিত্ৰহানি হৈ তিৰোতাসকল প্ৰদূষিত হ'লে বংশত অবাঞ্ছিত সন্তানৰ জন্ম হয়। বংশত অবাঞ্ছিত সন্তানৰ সংখ্যা বাঢ়ি গ'লে
বংশৰ সকলো মানুহৰ আৰু বংশৰ পৰম্পৰা নষ্ট কৰা সকলৰ উভয়ৰে জীৱন নিশ্চিতভাৱে নৰকতুল্য হয়। শ্ৰাদ্ধত পিণ্ড আৰু তৰ্পণ দিয়াৰ দৰে ধৰ্ম কৰ্মসমূহ সমূলি বন্ধ হৈ যোৱাৰ ফলত এনে বংশৰ মানুহবিলাকৰ পূৰ্বপুৰুষসকলৰো অধোগতি হয়। যিসকলে বংশ পৰম্পৰা ধ্বংস কৰে আৰু এইদৰে অবাঞ্ছিত সন্তান বৃদ্ধি সম্ভৱ কৰি তোলে, তেওঁলোকৰ অপকৰ্মসমূহৰ দ্বাৰা সকলো প্ৰকাৰৰ সামাজিক যোজনা আৰু বংশৰ কল্যাণকাৰী কাৰ্যসমূহ সম্পূৰ্ণ ধ্বংস হয়। হে জনগণৰ প্ৰতিপালক শ্ৰীকৃষ্ণ, এই কথা মই গুৰু পৰম্পৰাক্ৰমে শুনি আহিছোঁ যে যিসকল লোকে বংশৰ আচাৰসমূহৰ বিনাশ ঘটাইছে তেওঁলোকৰ অনন্ত নৰকবাস হয়। হাই, কি আচৰিত কথা যে ৰাজ্য সুখ লাভ কৰাৰ লোভত নিজৰ আপোন মানুহবিলাককে বধ কৰিবলৈ চেষ্টা কৰি আমি এটা ডাঙৰ পাপ কাম কৰিবলৈ আগবাঢ়িছোঁ। যদি যুদ্ধক্ষেত্ৰত ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে হাতত অস্ত্ৰ লৈ আহি কোনো বাধা নিদিয়া অৱস্থাত আৰু হাতৰ পৰা অস্ত্ৰ ত্যাগ কৰা অৱস্থাত পাই মোক বধ কৰি পেলায়, তেতিয়া সেইটোৱেই মোৰ বাবে অধিক মংগলজনক হ'ব। অৰ্জুনে এইদৰে কৈ হাতৰ ধনুষৰ পেলাই থৈ শোকত অভিভূত হৈ দুখ মনেৰে ৰথৰ আসনখনত বহি পৰিল।